নমস্কাৰ বন্ধুসকল, আকৌ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাইছে মোৰ চেনেল মিষ্টাৰ বন্ধুসকল। আপোনালোকে মোক এইখিনি বহুত কমেণ্ট কৰি কৈ আছে যে কিবা যদি নতুন লটাৰী খেল আহিছে তেনেহ'লে আমাক আপুনি জনাব, আমি সেইখন খেলৰ টিকট ল'ম। বন্ধুসকল, মই আপোনালোকৰ বাবে এখন বহুত আজি ডাঙৰ খেল লৈ আহিছোঁ। তাত আপোনালোকে বহুতো আকৰ্ষণীয় উপহাৰ পাব। টিকটৰ মূল্য মাত্ৰ 150 টকা। আপোনালোকে যদি ফুল বুক লয় তেনেহ'লে আপোনালোকক ডিছকাউণ্ট দিয়া হ'ব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ পৰা মোৰ যোগেদি যদি এই খেলখনৰ টিকট লয় তেনেহ'লে আপোনালোকক এই খেলখনৰ টিকটৰ ডিছকাউণ্ট দিয়া হ'ব। বন্ধুসকল, এতিয়া আহক আমি জানি লওঁ এই খেলখন ক'ত আছে। বন্ধুসকল, এই খেলখন আছে অৰুণাচলত। ফেব্ৰুৱাৰী 16 তাৰিখে এই খেলখন আনুষ্ঠানিকভাৱে সমাপন কৰা হ'ব। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ টিকট ল'বলৈ বিচাৰে তেনেহ'লে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰক। আপোনালোকক মই এই ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ আৰু লগতে এটা নাম্বাৰো দি দিছোঁ। এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয়। আপোনালোকে যদি এই খেলখনৰ টিকট ল'বলৈ বিচাৰে তেনেহ'লে মোক আপোনালোকে পাৰ্চনেলি যোগাযোগ কৰক। মই আপোনালোকৰ বাবে এই টিকটখিনি পঠোৱাৰ ব্যৱস্থা কৰিম। আপোনালোকে অলপো চিন্তা কৰিব নালাগে। এইখন এখন বহুত ধুনীয়া খেল হয়। আপোনালোকে অকণ টেনশ্যন নোহোৱাকৈ এই খেলখনৰ যিমান লাগে সিমান টিকট ল'ব পাৰে। বন্ধুসকল, আপোনালোকে হয়তো ভাবি আছে যে এই খেলখনতনো কি উপহাৰ আছে। মই এতিয়া আপোনালোকক এই খেলখনৰ সম্পূৰ্ণ গোটেইখিনি উপহাৰ দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। বন্ধুসকল, এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ থাৰ, 2 নম্বৰ প্ৰাইজটো হৈছে বুলেৰো, 3 নম্বৰ প্ৰাইজটো হৈছে এক্সপ্ৰেছো, 4 নম্বৰ প্ৰাইজটো হৈছে স্কৰ্পিঅ', 5 নম্বৰ প্ৰাইজটো হৈছে পাঞ্চ আৰু 6 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10। ইয়াতে বন্ধুসকল বহুতখিনি কনচলেশ্যন প্ৰাইজো আছে। ইয়াৰ 1 নম্বৰ প্ৰাইজটো হৈছে বাজাজ পালচাৰ NS25। বন্ধুসকল, এই খেলখনত 10 নম্বৰলৈকে কনচলেশ্যন প্ৰাইজৰ গোটেইখিনি বাজাজ পালচাৰ NS125 আছে আৰু 11 নম্বৰত আছে স্কুটি ডিঅ'। বন্ধুসকল, আমি দেখিবলৈ পাইছোঁ 11 নম্বৰৰ পৰা 20 নম্বৰলৈকে গোটেইখিনি প্ৰাইজ কেৱল স্কুটি ডিঅ' আছে। বন্ধুসকল, আপোনালোকে হয়তো এই খেলখনৰ প্ৰাইজসমূহ ভালদৰে চালে। আপোনালোকৰ যদি ভাগ্য ভাল হয় তেনেহ'লে আপোনালোকেও এই খেলখনত নিশ্চয় কিবা এটা লাখটকীয়া উপহাৰ লাভ কৰিব পাৰে। আপোনালোকে মোৰ পৰা টিকট ল'লে মই আপোনালোকক এটা ভাল ডিছকাউণ্ট দিয়াৰ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দেখিলে নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোন বাই।